PDF মানে পোর্টেবল ডকুমেন্ট ফরম্যাট। এই PDF থকা বাবে আপুনি ভাবিছেনে আমাৰ লাইফটো আজি বহুত ইজি হৈ গৈছে। নহলে PDFৰ যদি ইনভেনশন নহলে হয় আমি আজিও সেই ফিজিক্যালি ডকুমেন্টবোৰ লৈ জেৰক্স কৰি পিনে সাবমিট কৰিব লাগিলে হয়। আৰু আজিৰ টেকনলজি বা ইনোভেশন যিমানে আগ নাবাৰক কিয় PDF যদি নাথাকিলে হয় আমি আজি যিকোনো এপ্লিকেশন ফৰ্ম বা এক্সাম এপ্লিকেশন ফৰ্মবোৰ আমি সেই আগৰ দৰে হাতেৰে লিখি সাবমিট কৰিব লাগিলে হয়। আৰু আমি যিকোনো এডমিট হওক বা যিকোনো কপি হওক আমি কালেক্ট কৰিবৰ কাৰণে ফিজিক্যালি গৈ কালেক্ট কৰিব লাগিলে হয়। আমি অনলাইন একো ডাউনলোড কৰিবই নোৱাৰিলে হয় যদি PDF নাথাকিলে হয়। সো PDF আমাৰ লাইফলৈকে কেনেকৈ আহিল আমি জানো আহক। সো 1991লৈকে ইলেক্ট্ৰনিক ডকুমেণ্টৰ কোনো এটা ষ্টেণ্ডাৰ্ড ফৰ্মেটেই নাছিল। মানে আমাৰ হাতৰ আখৰবোৰ যেনেকৈ সবৰে বেলেগ বেলেগ হয় ঠিক তেনেদৰে ডিজিটেল ডাটা এণ্ট্ৰিটো সবৰে বেলেগ বেলেগ আছিল। কাৰোবাৰ ফৰ্মেট বেলেগ, কাৰোবাৰ লেআউট বেলেগ, কাৰোবাৰ ডিজাইন বেলেগ। আৰু সেই ডাটাটো যেতিয়া এটা ছিষ্টেমৰ পৰা আন এটা ছিষ্টেমত শ্বেয়াৰ কৰা হৈছিল তেতিয়া গোটেই ডাটাবোৰ মেচি হৈ গৈছিলে। সো এই প্ৰব্লেমটোৰে সলিউশন ওলাবৰ বাবে 1991ত জন ৱাৰ্নক যোনে এডোবিৰ কো-ফাউণ্ডাৰ হয় তেওঁ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিল। নাম আছিলে দ্য কেমেলন প্ৰজেক্ট। আৰু এই প্ৰজেক্টটোৰ আণ্ডাৰতে তেওঁ এটা ছফ্টৱেৰ ডেভেলপ কৰিছিল যিটো ছফ্টৱেৰে যিকোনো ডকুমেণ্টৰ যিকোনো ডিজাইন, লেআউট বা ফৰ্মেট একেলগে কেপচাৰ কৰিব পাৰে। আৰু এই ছফ্টৱেৰটোকে আমি আজি কওঁ PDF মানে পোর্টেবল ডকুমেন্ট ফরম্যাট। আৰু PDF থকা বাবে আমি আজি ঘৰতে বহি যিকোনো ডকুমেন্ট বেলেগক শ্বেয়াৰ কৰিব পাৰোঁ, যিকোনো ডকুমেন্ট আমি ডাউনলোড কৰিব পাৰোঁ। নহলে আমি ফিজিক্যালি গৈ সাবমিট কৰিব লাগিলে হয়, ফিজিক্যালি গৈ আমি কালেক্ট কৰিব লাগিলে হয়।